আপোনাক যদি কোনোবাই অপমান কৰে তেতিয়া আপোনাৰ কেনেকুৱা লাগে? নিশ্চয় খং উঠে। আপুনি মনত আঘাত পায়। সেইটোৱেই স্বাভাৱিক। মানুহে যেতিয়া আপোনাক ইনচাল্ট কৰে, সেই ইনচাল্টটোৰ পিছত এটাই উদ্দেশ্য থাকে। সেইটো হ'ল আপোনাৰ খং উঠোৱা। সেইটো যেনিবা ধেমালিৰ সুৰতেই হওক বা আপোনাক তেখেততকৈ কম বুলি প্ৰমাণ কৰিবৰ বাবেই হওক। আপুনি জানো কোনোবা মানুহক শিল এটাৰ ওচৰলৈ গৈ শিলটোক অপমান কৰা দেখিছে? চকী এখনৰ আগত গৈ অপমান কৰা দেখিছে? নাই দেখা নহয়নে? কাৰণ শিলটোক বা চকীখনক অপমান কৰিলেও, গালি দিলেও সি ৰিয়েক্ট কৰিব নোৱাৰে। অৰ্থাৎ সি প্ৰত্যুত্তৰ দিব নোৱাৰে। আৰু ইনচাল্ট কৰিলে যদি কোনেও একো ৰিয়েকশ্যনেই নিদিয়ে, ইনচাল্ট কৰি জানো ভাল লাগিব? আপোনাক যদি কোনোবাই ইনচাল্ট কৰে আৰু আপুনি যদি ৰিয়েক্ট কৰে, তাৰ মানে আপুনি আপোনাক ইনচাল্ট কৰাজনক আপোনাৰ জীৱনৰ ৰিম'টটো দি দিয়াৰ দৰে হয়। তেখেতে আপোনাক যেনেকৈ ইচ্ছা তেনেকৈ চেনেল চেঞ্জ কৰিব। আপুনি যেতিয়া ৰিয়েক্ট কৰে, ইনচাল্ট কৰাজনক আপুনি পাৰ্মিশ্যন দিয়াৰ দৰে হয়। আৰু তেখেতক আপুনি ইনচাল্ট কৰিবলৈ আৰু বেছি সুবিধা দিয়াৰ দৰেহে হয়। গতিকে আপোনাক যদি কোনোবাই অপমান বা ইনচাল্ট কৰে, আপুনিও সেই শিলটোৰ দৰে হৈ যাওক, অৰ্থাৎ কোনো ৰিয়েকশ্যন নাই। যেতিয়া আপোনাৰ কোনো ৰিয়েকশ্যন নাপাব, দেখিব ইনচাল্ট কৰাজনে নিজে নিজে তাৰ পৰা আঁতৰি গৈছে। এতিয়া আমি অলপ ভিতৰলৈ গৈ গভীৰভাৱে আলোচনা কৰিম। কাৰণ সমস্যা এটাৰ যদি ৰুট কজ অৰ্থাৎ আচল কাৰণটোৰ ওপৰত কাম কৰা নাযায়, সমস্যাটোৰ সমাধান খন্তেকীয়া হয়। কিন্তু আমি পাৰ্মানেণ্টলি সমস্যা এটা সমাধান কৰাতহে বেছি গুৰুত্ব দিব লাগে। অলপ আগতে আলোচনা কৰি অহা শিলটোৰ দৰে ৰিয়েকশ্যন নকৰিবলৈ হ'লে আমি অলপ নিজকে ইমপ্ৰুভ কৰিব লাগিব। অৰ্থাৎ আমাৰ ইনচিকিউৰিটিজৰ ওপৰত কাম কৰিব লাগিব। আমি আমাৰ ইনচিকিউৰিটিজতকৈ অলপ ওপৰত উঠিব লাগিব। ইনচিকিউৰিটি মানে হ'ল আপুনি যদি ক্ষীণ বা শকত, ক'লা বা বগা বা বেছি চাপৰ, আৰু আপুনি যদি আপোনাৰ দেহটোক লৈ সন্তুষ্ট নহয়, তাক চিম্পল ভাষাত ইনচিকিউৰিটিজ বুলি কয়। আপোনাক মই ক'ব বিচাৰিছোঁ যে শকত বা ক্ষীণ, ক'লা বা চাপৰ এইবোৰে জীৱনত একো প্ৰভাৱ নেপেলায়। আপোনাক শকত বা ক্ষীণ বুলি ভবাতকৈ আপুনি নিজক কি বুলি ভাবে সেইটো বেছি ইম্পৰ্টেণ্ট আপোনাৰ জীৱনৰ বাবে। যদিহে আপুনি নিজৰ দেহাটোক লৈ বেছি কনচিয়াছ, আনে আপোনাক অপমান কৰিবৰ বাবে চেলু বিচাৰি পাব। ধৰি লওক আপুনি বহুত শকত, কোনোবাই যদি আপোনাক পেটলা, মতা বুলি জকায় বা হাঁহে, আপোনাৰ খং উঠিব। খং উঠাটো স্বাভাৱিক, কাৰণ আপুনিও আপোনাৰ দেহটোক লৈ অসন্তুষ্ট। যদি আপুনি নিজৰ ইনচিকিউৰিটিজটোক এবাৰ একচেপ্ট কৰি ল'ব পাৰে, আপুনি যদি নিজকে মই দেখিবলৈ যেনেকুৱাই নহওক কিয় মই নিজকে একচেপ্ট কৰিছোঁ বুলি গ্ৰহণ কৰিব পাৰে, আপোনাৰ ইনচিকিউৰিটিজবিলাক আপোনাৰ বাবে এটা এটা শক্তি হৈ পৰিব। গতিকে আপুনি নিজকে একচেপ্ট কৰিব শিকক। ইনচাল্ট বা অপমানক প্ৰত্যুত্তৰ দিবলৈ আপুনি আপোনাৰ হিউমৰ অৰ্থাৎ হাস্যৰসিক ব্যক্তিত্ব এটা গঠন কৰিবলৈ শিকক। ইয়াত আপোনাক যদি কোনোবাই অপমান কৰে, সেই কথাখিনিকে হাস্যৰসিকভাৱে প্ৰত্যুত্তৰ দিব লাগে। এটা উদাহৰণৰ সহায়ত মই আপোনাক বুজাই দিছোঁ। আমি সেই শকত ল'ৰাজনৰ কাহিনীকে উদাহৰণ হিচাপে ল'ব পাৰোঁ। যদি ধৰি লওক আপোনাক কোনোবাই কয় যে ঐ মটু, কি খবৰ? তেতিয়া আপুনি ক'ব যে কি ক'ম ভাই, কালি মই ফটো উঠিব গৈছিলোঁ, ফটোগ্ৰাফাৰজনে ক'লে যে তোৰ পাছপৰ্ট চাইজ ফটো নাহিব। তথাপি মই চেষ্টা এটা কৰি চাব পাৰোঁ। আপোনাক অপমান কৰাজনে এনেকুৱা উত্তৰ পাম বুলি প্ৰিপেয়াৰ নাথাকে। আৰু কথাটো শুনি আপোনাক ইনচাল্ট কৰা মানুহজনৰো হাঁহি উঠিব। আৰু আপুনিও আপোনাৰ নিজৰ দুৰ্বলতাক লৈ হাঁহিব শিকিব, যিটো জীৱনত বহু বেছি প্ৰয়োজনীয়। আমিতো আনৰ দুৰ্বলতাবোৰক হাঁহিব জানো, কিন্তু নিজৰ দুৰ্বলতাৰ ওপৰত হাঁহিব নাজানো। সেইবাবে আমি আমাক কোনোবাই আমাৰ দুৰ্বলতাবোৰৰ ওপৰত ইনচাল্ট কৰিলে আমাৰ কণ্ট্ৰল হেৰুৱাই পেলাওঁ। গতিকে আপুনি ইনচাল্টক ৰেছপণ্ড কৰিবলৈ এই টিপছকেইটা ফ'ল' কৰক। আৰু জীৱনটোক ইমানো বেছি চিৰিয়াছলি নল'ব। আপোনাৰ জীৱনত অহা এনেকুৱা সমস্যাবোৰক হাস্যৰসৰ মাজেৰে সমাধান কৰিবলৈ চেষ্টা কৰক। যদি আমাৰ ভিডিঅ'টো ভালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰতে থকা ঘণ্টা বাটনটো টিপি অল কৰি দিব নাপাহৰিব, যাতে আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। গতিকে আজিলৈকে সামৰিছোঁ। কিপ লাৰ্ণিং, কিপ গ্ৰ'য়িং, ষ্টে